সমগ্ৰ ৰাজ্যতে অব্যাহত থকা কৰোনা মহামাৰীৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বান্ধি দিছে কিছু নীতি নিৰ্দেশনা যাৰ বাবে অচল হৈ পৰিছে সাধাৰণ ৰাইজৰ জনজীৱন ৰাজ্যত কম বেছি পৰিমাণে কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ বাক্সাৰ হালবাৰীতো বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা ইয়াৰ লগতে হোম আইসোলেশনত থকা ব্যক্তিৰ সংখ্যাও বৃদ্ধি পাইছে হেহে সোমবাৰে হালবাৰীৰ বাৰেঙাবাৰী জেংৰেপাৰা ডুমুৰিগুৰি আদি অঞ্চলৰ হোম আইসোলেশনত থকা পৰিয়ালৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য তথা কমতাপুৰ সাহিত্য শাসিত পৰিষদৰ সদস্য প্ৰণৱজ্যোতি বৰ্মনে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি সন্মানীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে আজি সৰ্বু সমষ্টিৰ গভৰ্ণৰ মণ্ডলৰ অন্তৰ্গত আজি বিভিন্ন গাঁৱত যি কোভিড পেচেণ্ট কোভিড হৈ আছে তেওঁলোকৰ তাতে গৈ কিছু আমি খাদ্য সামগ্ৰী বিতৰণ কৰোঁ আৰু আজিৰ এই কাৰ্যসূচীত গভৰ্ণৰ মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী কবিতা পাঠক বাইদেউ ডাঙৰীয়ানী আজি মোক সহযোগ কৰে আৰু মই এই মহামাৰীৰ সময়ত মই গোটেই অসমবাসীৰ সদাশয় ব্যক্তিসকলক মই আহ্বান কৰি জনাব বিচাৰিছোঁ আপোনালোকে এই জটিল সময়ত সকলোৰে এনেকুৱা পৰিয়ালৰ ওচৰত সকলোকে থিয় হ'বলৈ মই আহ্বান জনাইছোঁ আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু অতি সোনকালে যাতে ভগৱানে এই জটিল মহামাৰী শেষ কৰে তাকে মই কামনা কৰিছোঁ প্ৰায় আমাৰ এই গভৰ্ণৰ মণ্ডলৰ অন্তৰ্গত প্ৰায় 20 ঘৰ পৰিয়াল 20টা পৰিয়াল পজিটিভ পৰিয়াল আছিলে আৰু 20টা পৰিয়ালক ইতিমধ্যে আমি দিছোঁ আৰু কাইলৈকে আৰু কিছু আমাৰ আছে বাকী আছে কাইলৈ আমি আৰু বিতৰণ কৰিম আৰু মই আহ্বান জনাইছোঁ যাতে যদি আৰু কোনোবা ক'ৰবাত হৈ আছে আমাক যদি খবৰ কৰে আমি নিশ্চয় তেওঁলোকৰ কাষত থিয় হ'ম ডেফিনেটলি মই যোৱাবাৰো আপোনালোকে নিশ্চয় গম পাব যোৱাবাৰ যেতিয়া কোভিড মহামাৰী হৈছিলে তেতিয়া মই বিভিন্ন গাঁৱত গৈ পেলাই মই সাধাৰণ পৰিয়ালৰ সন্মুখত গৈ পেলাই মই থিয় হৈছোঁ আৰু যিমান পাৰোঁ মোৰ পৰ্যায়ক্ৰমে মোৰ সমৰ্থ অনুযায়ী যিমানখিনি মই পাৰোঁ মই যি পাৰোঁ দিছোঁ এইবেলিও মই যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ আৰু যেতিয়ালৈকে এই মহামাৰী থাকিব সকলোৱে আমি এজন যোদ্ধা হিচাপে আমি নিয়োগ হৈ থাকিম এই খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত সহযোগিতা আগবঢ়াই গোৱৰ্ধন মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী কবিতা পাঠকৰ লগতে কেইবাগৰাকী বিজেপিৰ কৰ্মীয়ে যুৱ মৰ্চাৰ এই পদক্ষেপত প্ৰশংসা কৰে স্থানীয় ৰাইজে হালবাৰীৰ পৰা সাদেক আলীৰ ৰিপৰ্ট নেক্সটাৰ নিউজ গুৱাহাটী